Hello everyone, মই Rousanara. Welcome back to my YouTube channel. যিসকলে ফেচবুকত চাই আছে ফেচবুকতো আপোনালোকক ওয়েলকাম জনাইছোঁ আৰু আজি হৈছে ঈদ তো সকলোকে ঈদ মুবাৰক আৰু যেহেতু ঈদ বুলি মই ঘৰলৈ আহিছিলোঁ আপোনালোকেতো গম পায় মই আজিকালি শিৱসাগৰত থাকোঁ তো ঈদ বুলি ঘৰলৈ আহিছিলোঁ ফ্ৰাইডে তো ঈদটো আজি চেলিব্ৰেট কৰিছোঁ ইয়াতে ঘৰতে আকৌ শিৱসাগৰ ৰিটাৰ্ণ হ'ম মৰ্ণিং যেহেতু ডিউটি আছে মোৰ সেইকাৰণে আচলতে তাত থকাৰ বাবে এইবাৰ ঈদ বুলি মই কাকো তেনেকৈ মতাই নাই ঘৰলৈ ঈদ খাবলৈ যিহেতু নাথাকিমেই আজি ঈদ বুলি আৰু ঈদটো কৰি কাইলৈ মৰ্ণিঙেই যামগৈ যিহেতু চ' মোৰ ফ্ৰেণ্ডছ কোনোবাই যদি বেয়া পাই আছা বেয়া নাপাবা ঈদ বুলি নামাতাৰ কাৰণে সেইকাৰণে আচলতে বহুতে ভাবিব পাৰে তাই নামাতিলে কিয় তো ভিডিঅ'টোৰ যোগেদিয়ে কৈ দিছোঁ যিহেতু মোৰ ব্লগবোৰ চাই মোৰ লগৰবোৰে আৰু সেয়াই তো ঈদ বুলি এইযোৰ ড্ৰেছ ঈদ বুলি লোৱা নাছিলোঁ আচলতে মই তেনেকৈ কেতিয়াবা মানে অফাৰত পালে বস্তুবোৰ লৈ থওঁ তো এই কাপোৰযোৰ মিছ'ত লৈছিলোঁ কেনেকুৱা লাগিছে জনাব এইটো কালাৰত মই পিন্ধা নাছিলোঁ তো সেইকাৰণে এইবাৰ এইটো ল'লোঁ আৰু ঈদ বুলিয়ে পিন্ধি দিছোঁ আৰু এয়া জুৱেলাৰী মিছ'ৰ পৰা লৈছিলোঁ ইয়েৰিংছ আৰু ৰিং আছে ফিংগাৰ ৰিং তো কাৰোবাক যদি লিংক লাগে জনাব কমেণ্ট ছেকশ্যনত মই লিংকটো দি দিম বাৰু কাপোৰযোৰৰ আৰু অলপমান এনেই চিম্পলকৈ মেকআপ কৰি লৈছোঁ নিজেই ওচৰে পাঁজৰে দাদাহঁতৰ ঘৰলৈও যাম তাতে যাম যিহেতু মানুহতো আহিছে গুৱাহাটীৰ পৰা ডাঙৰ দাদা ছোৱালীজনীও আহিছে তো প্ৰত্যেক বছৰে আহে সিহঁতে ঈদত আৰু এইবাৰ যিহেতু তাই মেট্ৰিক দি মেলি আহিছে তাই যাতে মেট্ৰিকটো ভাল হয় সকলোৱে দোৱা কৰিব তাৰ কাৰণে চ' এতিয়া মই দাদাৰ ঘৰলৈ যাম দেখাই থাকিম মই ব্লগটো শেষলৈকে চাই থাকিব আজি বৰ বেছি যিমানকণ পাৰোঁ কৰিম ভিডিঅ' আৰু যিহেতু মই টাইম নোপোৱা হৈছোঁ ভিডিঅ' কৰিবলৈ আপোনালোকে ভাবিছে চাগে এজনী কি হ'ল আচলতে টাইমেই পোৱা নাই মই অলপ বিজি আছোঁ ব্যস্ত আছোঁ যেতিয়া মই ফ্ৰী হওঁ আপোনালোকক ভিডিঅ' দি থাকিম আৰু যিহেতু আজি ঈদ বুলি ব্লগটো বনাইছোঁৱেই সকলোৱে চাব মৰম দিব যেনেকৈ দি আছে আপোনালোকে এতিয়া মই মোৰ আম্মাক দেখাম ঠিক আছে আম্মালৈ মই ড্ৰেছ এযোৰ লৈছিলোঁ বাৰু চ' আম্মাক দেখাইছোঁ ৰ'ব আম্মাক মাতিছোঁ আম্মা মাতাশ্ৰী আহি গ'ল ঈদ মুবাৰক দি দিয়ে সকলোকে ঈদ মুবাৰক সকলোকে কৈ দিয়া সকলোকে ঈদ মুবাৰক চ' দুইজনী ফালৰ পৰা আৰু আমাৰ দুইজনী অলপ মেচিং হৈ গৈছে ন কালাৰকেইটা কাপোৰকেইটা তো কেনেকুৱা লাগিছে জনাব আমাকতো সদায় ধুনীয়াই লাগে সেয়াই এতিয়া দাদাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ ৰাতিপুৱাই মানে মোৰ এইটো প্ৰত্যেক বছৰে মানে এইটো পৰম্পৰা মানে যাওঁ মানে আৰু এয়া নানী ঘৰলৈ আহিলোঁ এয়া মোৰ আব্বাৰ নিজৰ মামীয়েক হয় তো এইফালে আম্মাই তছলিম কৰি আছিলে নানীৰ আচলতে গাটো বেয়া অলপ আপোনালোকে দোৱা কৰিব তেখেতৰ ভাল হ'বলৈ স্বাস্থ্যটো যাতে ভাল হয় নানী গাটো ধুলে लड़की इतना মানে মেকআপ कर रही है আজি পুৰা ষ্টাইল কৰিছে দেই দুইজনীয়ে হৈছেনে অ' নামাতে নাই হোৱা বোলে তেৰিকা কৰি লোৱা এয়া আমাৰ দায়ান আহিছে সকলোকে ঈদ মুবাৰক কৈ দিয়া ঈদ মুবাৰক মোৰ ওচৰত আছে গালমান পইচা তানাজ মানা আহিছে আহা আমাৰ ঘৰলৈ ক কি কবি ক দেখুৱা দেই চবেই তই এনেকুৱা বুলি ভাবিব দায়ন বেটা এইবোৰ এক্টিং কৰে দেই তাই এক্টিং এইবোৰ ড্ৰামে বাছ হ'ব বাই আৰু এইফালে দাদাহঁত সৰু দাদা ডাঙৰ দাদা ওচৰৰ কেকা এনেকৈ গোটেইখিনি আহিছিলে ঈদ খাবলৈ আচলতে প্ৰত্যেক বছৰে আহে এনেকৈ গ্ৰুপ পাতি তো ভাল লাগে আহিলে এতিয়া আমি বৰ্মাৰ ঘৰলৈ গৈ আছোঁ মীৰা বৰ্মা নআলিত আছে দায়ান চব উঠি লৈছোঁ বেটেৰী গাড়ীত গৈ থাকোঁ এতিয়া দেই দেখাই থাকিম চাই থাকিব এইফালে আমি আহি আছোঁ বৰ্মাৰ ঘৰলৈ
এইফালে আমাৰ টিকলা উৎপাত কৰি আহিছে, ইয়াক দিবলৈ হ'ল, কিন্তু ঈদৰ দিনাখন নিপিটো আৰু নে কি কোৱা? এইফালে নাস্তা পাতি উলিয়াইছে বৌয়ে, তো ধুনীয়াকৈ খালোঁ আৰু এইটো ঈদত যিহেতু নাস্তাই ওলায় বহুতখিনি। তো এইফালে অলপমান কেকা বৌ বৰমাকো উলিয়াই দিছোঁ আৰু মেমৰিজ হিচাপে ৰাখি থৈছোঁ ভিডিঅ'টোৰ জৰিয়তে। তো এতিয়া আৰু এজনী বৰমা ঘৰলৈ যাবলৈ বেটেৰীত গৈ আছোঁ। ময়ো আহিছোঁ দেই গাইছ। এই বহুত ফচুগুটি হৈছে আজিকালি। চাওকচোন আমাৰ ইয়াৰ উৎপাত, ঈদ খাবলৈ আহি নাচি আছে ৰাস্তাৰ মাজত। এইফালে বৰমা ঘৰো পালোহি। দেন বৰমাহঁত ইমান কমফৰ্টেবল নহয় কেমেৰাত ওলাবলৈ, সেইকাৰণে নাই ওলোৱা আৰু। অঁ সেয়া বৰমা ঘৰৰ পৰা আহিলোঁ, এতিয়া মাহী এজনী ঘৰত সোমাম, আমাৰ ৰোৱাজিতা মাহী ঘৰত। তো চাই থাকিব ব্লগটো। মাহী ঈদ খাব আহিছোঁ। নাই একো সুধা সুধা নহয়, এগালমান আছে। দেন আকৌ এজনী বৰমাৰ ঘৰলৈ আহিলোঁ। আপোনালোকে ভাবিছে চাগে ইমান বৰমাৰ ঘৰলৈ গৈছেনে? আচলতে সেয়া মোৰ নানী হৈছে, কিন্তু দেখাত মোৰ নালাগে, মানে বৰমাৰ নিচিনাই লাগে। তো সেইকাৰণে বৰমাই মাতোঁ আৰু তাতে লাঞ্চ কৰিলোঁ। আৰু বৰমাই আহোঁতে খুব ধুনীয়াকৈ ঈদি দিলে। চাওক এনভলপটো ইমান ধুনীয়াকৈ ভৰাই দিছে। তো বোলো আপোনালোকক দেখুৱাই দিওঁ। বৰমাহঁতৰ ঘৰৰ পৰা আহিলোঁ, এতিয়া আকৌ যাম মোৰ খুৰী ঘৰলৈ, হয়নে? তালাচ কেনেকুৱা লাগিছে আজি ফুৰি? ভাগৰ লাগি গৈছে প্ৰায়। ভাগৰ লাগি গৈছে আৰু এইবোৰ ঈদি পালোঁ আমি, বহুত ধুনীয়াকৈ দিছে বৰমাই। আইও ঈদি দেখাইছেহি। আইও চাওক কিমান গাল আছে, এইবোৰ চাওক। অ' মাই গড। আৰু সৰু ল'ৰা ছোৱালী এনেও ঈদি বোলা বস্তুটো ভাল লাগে ন, তো তাৰ এক্সাইটমেণ্ট পূৰা ঈদি পায়। তো সেয়াই আৰু ঈদৰ দিনটো এনেই ফুৰিবলৈ ভাল লাগে, ঘৰত থাকিনো কি ভাল লাগিব ন। আৰু সেইকাৰণে আমি ফুৰিছোঁ পূৰা, যিহেতু কাইলৈ মই যামগৈ শিৱসাগৰ। তো সেইকাৰণে আজিয়ে কমপ্লিট কৰি লৈছোঁ, চবৰ ঘৰতে মাত এষাৰ লগাইছোঁ, যদিও কিবা বেছিকৈ খাব পৰা নাই। আচলতে খাবলৈ মন নাযায় ঈদৰ দিনাখন ইমান চবৰ ঘৰতে। চ' এতিয়া খুৰী ঘৰলৈ যাওঁ, চাই থাকিব ব্লগটো শেষলৈকে। খুৰী ঘৰলৈ আহি আছোঁ এতিয়া। কচু গুটি আমাৰ এইটো চিঞৰি আছে। এয়া মই আহিলোঁ খুৰী ঘৰলৈ। এয়া মোৰ নিজৰ খুৰী ঘৰ, মোৰ আব্বাৰ নিজৰ মানে ভায়েকৰ ৱাইফ হয় এয়া খুৰী। আৰু খুৰী ঘৰতো ধুনীয়াকৈ নাস্তা পাতি দিলে, অলপ ভিডিঅ'টো খুৰীক ধুনীয়াকৈ তুলি লৈছোঁ। এইফালে বায়ে নাস্তা পাতি আনিলে, তো খাবলৈ দিলে। দেন আমি ফটো ছেশ্যন কৰিলোঁ, এয়া অলপমান ভিডিঅ' ক্লিপ। তো আজি বহুত ঘূৰিলোঁ মেলিলোঁ, কাইলৈ মোৰ যাবলৈও আছে, আৰু সেইকাৰণে এতিয়া সামৰিলোঁ আৰু 3:30 বাজি গ'ল। তো ব্লগটো ইমানেই আছিল। যদি ব্লগটো ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু সেই একেবাৰে শেষত ওৱান্স এগেইন ঈদ মুবাৰক। সকলোৰে ঈদটো যাতে ভাল ধৰণে পাৰ হয়। আৰু ব্লগটো চোৱা মানে ঈদ শেষেই হ'ব বাৰু, ঈদৰ দিনটো যাবগৈ, যিহেতু মই কাইলৈ আপলোড কৰিম ঈদৰ পিছদিনা। ভাবিছোঁ চাওঁ কি হয়, যিহেতু কাইলৈ ঘৰ নহয় শিৱসাগৰ যামগৈ কাইলৈ। তাতে ডিউটিও আছে, ডিউটি কৰি মেলি যেতিয়া মই ফ্ৰী হ'ম এডিট কৰিম। চ' ঠিক আছে, দুদিনমান দেৰিকৈও পাব পাৰে ভিডিঅ'টো, একো নাই, আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। আৰু মেমৰিজ হিচাপে সাঁচি ৰাখিছোঁ, যাতে প্ৰত্যেকটো বছৰৰ ঈদটোত মই ব্লগ কৰোঁ, গোটেইখিনি ভিডিঅ' সাঁচি ৰাখোঁ, ভাল লাগে পাছত কেতিয়াবা চাবলৈ হয়। আৰু আজি বহুত ফুৰিলোঁ মেলিলোঁ, গোটেইখিনি চব দেখুৱাটো সম্ভৱ নাছিলে, অলপ চলপ দেখাইছোঁ। ঠিক আছে, ব্লগটো ইমানেই আছিল। যদি ব্লগটো ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। লগ পাইছোঁ নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই। তুমি মোরে যে কত জনমরে মোর আপন যে, তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে, মনে আজি পাখি মেলে ও চোৱা কিনো ৰঙে হিয়া ভৰে, মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে, দূৰণিৰে তৰাতিহে যেন জুৰিলেহি আজি মনে মনে
হৃদয়তে কি যে বুকু ভরা বহু মৰমেৰে নে না তেনা তেৰে মাৰা নে না দেনা না তেৰে মাৰা নে না দেনা মই আছো তোমাৰি দুচকুৰে পাহিতে চাৰুৱা দুচকু জপা অতুৰিয়া বতাহে উৰি আহি কলে যে পাহাৰৰ চূড়াকে মেঘে মেঘে যাচিয়াৰে আদৰ